আৰু কোনো অহা নাই না বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা লকডাউনৰ ফলত ৰাজ্যৰ জনজীৱন স্তব্ধ হৈ পৰিছে। লকডাউনৰ ফলত সম্প্ৰতি দৰিদ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে এতিয়া পশু পক্ষীসমূহো তীব্ৰ খাদ্য সংকটত ভুগিছে। এনে সময়তে পশু পক্ষীসমূহক খাদ্য যোগানৰ বাবে আগবাঢ়ি আহিছে একাংশ হৃদয়বান লোক। এই দৃশ্যলৈ মন কৰক, জাক জাক বান্দৰৰ লগতে ছাগলীসমূহে খোৱাৰ বাবে হেতা ওপৰা লগাইছে। এই দৃশ্য গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিখ্যাত শিৱ মন্দিৰ নেঘেৰিটিং মন্দিৰৰ। লকডাউনৰ বাবে মন্দিৰ বন্ধ হৈ থকাত সম্প্ৰতি মন্দিৰত বিচৰণ কৰা হাজাৰ হাজাৰ বান্দৰে খাদ্য সংকটত ভুগি হাহাকাৰ কৰিছে। এনে সময়তে এই অবুজ প্ৰাণীবিধক খাদ্য যোগান ধৰিবলৈ আগবাঢ়ি আহিছে যোৰহাটৰ কেইগৰাকীমান হৃদয়বান ব্যক্তি। যোৰহাটৰ দিলীপ আগৰৱালা, অশোক আগৰৱালা, বিনোদ চাৰাব, সুৰেশ পোদ্দাৰ আৰু দীপু বেৰিয়া নামৰ ব্যৱসায়ী কেইজনে বিগত কেইবাদিন ধৰি এই বান্দৰক খাদ্য যোগান ধৰি আহিছে। বুট, গুড়, বিস্কুট, পানী আদি খাবলৈ দিছে বান্দৰজাকক। লকডাউন নোখোলালৈকে তেওঁলোকে এইদৰে বান্দৰজাকক খাদ্য যোগান ধৰি যাব বুলি অৱগত কৰিছে সাংবাদিকৰ আগত। আমি নেগেটিং মন্দিৰলৈ যাওঁ আৰু তাত আমাৰ হাজাৰ হাজাৰ বান্দৰ আছে। লকডাউন হোৱাৰ পৰা তেখেতলোকে খানা খাব পোৱা নাছিলে। আমাৰ মনত আহিলে আমি 4-5জন মানুহ মিলি পৰা তেওঁলোকৰ কাৰণে আমি খাদ্য লৈ যাওঁ আৰু আধা ঘণ্টা 1 ঘণ্টা আমি থাকি তাক সিহঁতক খানা খুৱাওঁ আৰু খানা খুৱাই পৰা তেওঁলোকে ইমান ভাল পাইছে, আমাক আশীৰ্বাদ দিছে যে আমি কি ক'ম আৰু খুৱাই আমাকো ভাল লাগিছে। আৰু মই আপোনালোককো ধন্যবাদ দিম যে আপোনালোকে ইমান প্ৰেছ মিডিয়া যিটো আপোনালোকে আৰু পুলিচ প্ৰশাসন আজি যে এই বিপদৰ সময়ত আপোনালোকে যে ৰাইজৰ কাৰণে ওলাই আহিছে, আপোনালোকে ভগৱানক কৰিছোঁ যে দীৰ্ঘ আয়ু হওক, আমি আশীৰ্বাদ কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মাক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, তেখেতে যে আমাৰ কাৰণে ইমান কষ্ট কৰি আছে। দুখীয়াসকলৰ কাৰণে আমি পেকেট বনাইছোঁ। আমি যিটো পেকেটত 4 কেজি চাউল, 1 কেজি আধা কেজি দাইল আৰু আপোনাৰ মিঠাতেল আৰু নিমখ আৰু চাবোন আৰু আলু আমি দিছোঁ। কোনোবাই যদি দুখীয়া মানুহ আমাৰ লগত কণ্টেক্ট কৰে আমি তেওঁলোকক খাদ্য পহুচাম। আৰু আমাৰ নম্বৰ হ'ল 9435051633 আৰু এটা নম্বৰ লৈ ল'ব 9435051226। এই যোগাযোগ কৰিব, আমি যেনে হ'লেও তেওঁলোকক খাদ্য দিম। আৰু 500 পেকেট আমি ৰেডি কৰিছোঁ এইটো কিট। আৰু আমি পানীৰ যোগানো ধৰি আছো। পানী আমি গাড়ীতে ৰাখিছোঁ, য'তে যাওঁ আমি ৰাইজক পানী খুৱাই আছো। এই গ্ৰুপৰ মাজেদি চবে গোটেইটো কাম কৰি আছো আৰু যিমান পাৰো এইটো আগবাঢ়িবলৈ চেষ্টা কৰিম। বাকী দিলীপ দাৰ কৈছে গোটেই কথা। যোৰহাটৰ পৰা দীপু সন্দিগৈৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।